নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একেবাৰে সহজ সিম্পল এটা ফেব্ৰিক ডিজাইন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্ৰথমে মই ধুনীয়াকৈ বহী এখনত ডিজাইনটো আঁকি লৈছোঁ যাতে কাপোৰত আঁকিবলৈ সহজ হয়। আৰু ইয়াতে মই এতিয়া এইটো ডিজাইন আগতে আঁকি লৈছোঁ, আপোনালোকক মই অঁকাটো দেখাব নহ'ল আৰু ইয়াতে মই এতিয়া লৈছোঁ কালাৰ কেমেলৰ, এইটো পাৰ্পল কালাৰ হয় আৰু এইটো কেমেলৰে এইটো হৈছে পিংক। আৰু এই দুটা কালাৰ মই মিক্স কৰি এটা কালাৰ বনাম। আৰু আজি মই ফেব্ৰিক কৰিবলৈ লোৱা কাপোৰযোৰ হৈছে বাটাৰ কটন। কালাৰ দুটা যেতিয়া মিক্স কৰিব দুটা কালাৰ সমানে ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া ধুনীয়াকৈ বুজি পাব। কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াতে মই 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকক দেখাব নহ'ল। আচলতে মই আউটলাইনাৰটো শুকোৱাৰ পাছত ব্যৱহাৰ কৰিছিলোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবচোন।